আঁচনিখিনি আনি দিবৰ বাবে আমাক ইয়াত এজন প্ৰতিনিধি লাগিব আৰু কেনেকুৱা প্ৰতিনিধি আমাক লাগিব যোনে দিছপুৰৰ লগত মিলা মিছা কৰি কাম কৰিব পাৰিব এতিয়া আমাৰ নিৰ্মল ব্ৰহ্ম UPPL দলৰ নেতা আৰু নিৰ্মল ব্ৰহ্মৰ লগত বিজেপিও আছে এজিপিও আছে দিছপুৰতো চৰকাৰ বিজেপি UPPL আৰু এজিপিৰ আছে ইয়াতো যেতিয়া নিৰ্মল ব্ৰহ্ম বিধায়ক হ'ব আমাৰ কাম কাজ হৈ থাকিব কিন্তু আপোনালোকৰ মাজত বহুতে আহিব ক'ব আমাক ভোট দিয়ক ভোটটো দিম কিন্তু চৰকাৰখন সলনি হ'ব নেকি চৰকাৰটো সলনি নহয় দিল্লীতো বিজেপি দিছপুৰতো বিজেপি এজিপি আৰু UPPL যেহেতু চৰকাৰ সলনি নহয় দিল্লীতো বিজেপি দিছপুৰতো বিজেপি UPPL আৰু চিটলিতো বিজেপি UPPL কোকৰাঝাৰতো বিজেপি UPPL তেতিয়াহে আমাৰ কাম হ'ব হয় না নহয় এতিয়া মই আপোনালোকক এটা সৰু সাধু কথা কম অলপ আগতে মই বঙাইগাঁৱত কৈছো আমাৰ ঘৰত 2-3 জন ল'ৰা জন্ম হয় কেতিয়াবা এজন অলপ আবৰা থাকে হয় না অলপ কেতিয়াবা ঘৰত এজন ল'ৰা বাকি কেতিয়াবা অলপ বুজাত কম হয় কিন্তু মনটো ভাল থাকে বাপেকে তাক ক'লে যে বজাৰলৈ যা এটা গাখীৰ দিয়া গৰু কিনি আনিবি হি বজাৰলৈকে গ'ল বজাৰত গৈ দেখিলে যে হালুৱা গৰুটো অলপ ডাঙৰ স্বাস্থ্যও ভাল হি ভাবিলে যে মই যদি এইটো গৰু কিনি লৈ যাওঁ তাৰটো স্বাস্থ্য ভাল দেখিবও ভাল ই গাখীৰ বেছিকৈ দিব বুলি ঘৰলৈকে ই হালুৱা গৰু এটা কিনি লৈ গ'ল 6 মাহ দানা খুৱাই আছে গাখীৰে নোলায় এদিন ই বাপেকক ক'লে যে বাবা মই ডাঙৰ গৰু কিনি আনিলো বোলে গাখীৰে নোলায় বোলে হয় নেকি বলচোন গৰুটো চাব যাওঁ বাপেকে গৰুটো চাব আহিলে দেখিলে যে এইটো হালুৱা গৰু গাই গৰু নহয় এতিয়া হালুৱা গৰুৱে ক'ৰ পৰা গাখীৰ দিব ক'লে বাবা এইটো মোৰ কি ভুল হ'ল বোলে বাবা হালুৱা গৰুৱে গাখীৰ নিদিয়ে গাই গৰুৱে গাখীৰ দিয়ে এইটো কোন পূৰ্বত বোলে ইয়াকতো মই 6 মাহ দানা খোৱালো ভাল দানা খোৱালো ই নিদিবই নেকি গাখীৰ বোলে ই কেতিয়াও গাখীৰ নিদিয়ে এতিয়া এই কথাটো মই ইয়াত ক'লো কিয় কোনোবাই BPFক ভোট দিব কোনোবাই কংগ্ৰেছক ভোট দিব ভোট দি ক'ব আমাক অৰুণোদয় লাগে ভোট দি ক'ব আমাক মাটিৰ কাগজ লাগে ভোট দি ক'ব আমাক ৰাস্তা লাগে তেতিয়া MLA কি ক'ব যে বাবা ভোট দিয়াৰ আগতে খবৰ কৰিছিলে নাই দিছপুৰত কাৰ চৰকাৰ আছে দিছপুৰত বিজেপিৰ চৰকাৰ আছে মই কেনেকৈ কাম কৰি দিম তাৰ মানে আমাৰ MLA জনে যিমানে দানা নোখোৱা কিয় গাখীৰ দিব নোৱাৰিব কাৰণ দিল্লীত মোদীৰ চৰকাৰ দিছপুৰত বিজেপিৰ চৰকাৰ তাৰ মানে আমি কাক ভোট দিম যিটো গৰুক দানা খোৱালে গাখীৰ দিব যদি আমি দানা খুৱাও গাখীৰ নিদিয়ে তাক ভোট দি কি লাভ হ'ব এতিয়া নিৰ্মল দাক ভোট দিলে গাখীৰ কোকৰাঝাৰৰ পৰাও আহিব দিল্লীৰ পৰাও আহিব দিছপুৰৰ পৰাও আহিব ঠিক কৈছো না নাই মই এতিয়া যদি BPFক ভোট দিও কংগ্ৰেছক ভোট দিও ইহঁতি ক'ব আমাৰ চৰকাৰটো ক'তো নাই তহঁতি আমাক কিয় ভোট দিছিলি তেতিয়া পাব্লিকে ক'ব আৰে হয়তো প্ৰমোদ বড়ো আছে কোকৰাঝাৰ দিছপুৰ আছে হিমন্ত বিশ্ব শৰ্মা দিল্লীত আছে নৰেন্দ্ৰ মোদী এতিয়ানো ই ক'ৰ পৰা কাম কৰিব কিন্তু ইলেকশ্যনত ভোট দিওঁতে আমি যদি যিটো গৰুক দানা খোৱালে গাখীৰ দিব তাক যদি আমি ভোট দিওঁ তেতিয়াহ'লে আমি কামৰ কাৰণে চিন্তা কৰিব নালাগে আমাৰ কাম ধুনীয়াকৈ হৈ গৈ থাকিব মই ঠিক কৈছো না না একদম ঠিক কৈছো নহয় সেইকাৰণে যেতিয়া 26ত ইলেকশ্যন আহিব তেতিয়া আমি চৰকাৰ বনাবৰ কাৰণে ভোট দিম তেতিয়া আমি চিন্তা কৰিম যে এজিপিয়ে ভাল কাম কৰিলে
বিজেপিয়ে ভাল কাম কৰিলে নে নাই, UPPLে ভাল কাম কৰিলে নে নাই। যদি আমি বেয়া কাম কৰিছো আপোনালোকে আমাক বাহিৰ কৰি দিব, যদি ভাল কাম কৰিছো আকৌ আমাক ভোট দিব। কিন্তু সেইটো কাম কেতিয়া হ'ব? 26 চনত হ'ব। এতিয়া সেইটো কাম নহয়। এতিয়া দিছপুৰতো বিজেপি, দিল্লীতো বিজেপি, দিছপুৰতো UPPL, কোকৰাঝাৰতো UPPL, চিডলিতো UPPL ট্ৰেক্টৰ গাড়ী চলি থাকিব, হয়নে? নাঙলত ভাল খেতি হয় নে ট্ৰেক্টৰত ভাল খেতি হয়? নাঙলত ভাল খেতি হয় নে ট্ৰেক্টৰত ভাল খেতি হয়? অলপমান ডাঙৰ কৰি কওক, এইটোতো সৰু প্ৰশ্ন, ইমান সৰু কুইজ কৰিছো। আজিকালি ডেকা ল'ৰা ছোৱালীয়ে নাঙলত খেতি কৰে নে ট্ৰেক্টৰত খেতি কৰে? আচ্ছা, নাঙলেতো খালি খেতি কৰিব, ট্ৰেক্টৰেতো খেতিও কৰিব, শিল বালিও লৈ যাব। ট্ৰেক্টৰে বহুত অলৰাউণ্ডাৰ কাম কৰিব পাৰে নে নোৱাৰে? নাঙলে অলৰাউণ্ডাৰ কাম কৰিব পাৰে নেকি? আচ্ছা, ট্ৰেক্টৰটো বা নাঙলটো কাটা হাতে চলাব পাৰে নেকি? কংগ্ৰেছৰ হাতটোতো কাটা আছে, হয় নে নহয়? কংগ্ৰেছৰ হাতটো আধা আছে নে ফুল আছে? আধা হাত, আধা হাত, হয় নে নহয়? এনেকে তো আধা হাতে ট্ৰেক্টৰ চলাব পাৰিব? গতিকে কংগ্ৰেছো ফেল, নাঙলো ফেল, ট্ৰেক্টৰ পাছ। ঠিক কৈছো।